নমস্কাৰ। বছৰটো গৈ গৈ শেষেই হৈ আহিল, নতুন বছৰ আহিব হ'ল নহয় জানো। তো তাৰ কাৰণে অকণমান নিজকে সাজু কৰিব লাগিব, নিজে অকণমান দেখাত ধুনীয়া হ'ব লাগিব, চুলিখিনিও দেখাত ধুনীয়া হ'ব লাগিব, মানুহজনীও ধুনীয়া হ'ব লাগিব আৰু মানুহজনীৰ মনটো ধুনীয়া হ'ব লাগিব। আনে কি কয়, আনে কি ক'ব, এইটো কৰিলে মানুহে বেয়া পাব, এইটো কৰিলে মোক বেয়া দেখিব, এইটো কৰিলে এনেকুৱা হ'ব, আনে 10জনে 10টা ক'ব। আৰু মানুহে জানে মানুহৰ স্বভাৱ এটা আছে, ৰজাকো মানুহে বোলে পিছত গালি পাৰে, মন্ত্ৰীকো গালি পাৰে। আপুনি মইতো এটা চিম্পুল মানুহ, একদম সাধাৰণ মানুহ। তো আনে কোৱা কথাটো বাদ দিয়ক, গুৰুত্ব বাদ দিয়ক। আপুনি কি কৰি ভাল পায়? চুলি আপুনি কাৰ্লি কৰি ৰাখি ভাল পায়, ষ্ট্ৰেইট কৰি ৰাখি ভাল পায়, নে কি কৰি ভাল পায়? সেইটো কৰকচোন। আপুনি নিজৰ মনটো ছেটিছফাইড অনুযায়ী কাম কৰক। আপোনাৰ চুলিখিনি কাৰ্লি কৰি যদি ৰাখি ভাল পায়, কাৰ্লি কৰি ৰাখক। আৰু যদি হেয়াৰ ফলৰ সমস্যা আছে, হেয়াৰ ফলৰ সমস্যা নাইকিয়া কৰক। চুলিখিনি যদি আপোনাৰ ড্ৰাই হৈছে, স্মুথ কৰক। যদি বিচাৰে আপুনি ষ্ট্ৰেইট কৰিব, ষ্ট্ৰেইট কৰক। আৰু যদি বিচাৰে আপুনি চুলিখিনি চুটি কৰি ৰাখিব, নিজৰ মতে কাম কৰক। এই বছৰটোত আপোনালোকে সেইটো সংকল্প লওকচোন। নতুন বছৰ আহক, আমি সকলোৱে কৰোঁ, নিজে ভাল পোৱা কামটো কৰোঁ। বহুত ক'লোঁ, আজি লৈ আহিছোঁ মই হেয়াৰ ফলৰ চলিউশ্যন। মোৰ তাত মেছেজ আহিছিলে হেয়াৰ ফল বহুত হৈ আছে। তো সেই হেয়াৰ ফল কণ্ট্ৰল কৰিবৰ কাৰণে কি কৰিম? প্ৰথমতে কি কৰিব লাগিব? আপুনি শ্বেম্পুটো চেঞ্জ কৰিব লাগিব। কণ্টিনিউ যেতিয়া একেটা প্ৰডাক্টে ব্যৱহাৰ কৰা যায়, সেই প্ৰডাক্টটো কাম নকৰা হৈ যায়। তো আপুনি আপোনাৰ আগৰ শ্বেম্পুটো চেঞ্জ কৰি এটা মাইল্ড শ্বেম্পু ব্যৱহাৰ কৰক। মাইল্ড মানে একদম কোমল শ্বেম্পু এটা ব্যৱহাৰ কৰক, যিয়ে আপোনাৰ চুলিখিনি কি কৰিব? স্মুথ কৰি তুলিব আৰু আপোনাৰ চুলিৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব। আৰু যদি বহুত বেছি হেয়াৰ ফল হৈছে, আপুনি কি কৰিব? শ্বেম্পু যেতিয়া কৰিব, সেই শ্বেম্পুতে কি কৰিব? অকণমান তেল লগাব। কি তেল লগাব? এতিয়া তিল তেল জানে নহয়, তিল তেল আনি অকণমান মিক্স কৰিব শ্বেম্পুত, মিক্স কৰি তেনেকৈ লগাব। আৰু শ্বেম্পু ডাইৰেক্ট কেতিয়াও শুকান চুলিত নলগাব, ডাইৰেক্ট শ্বেম্পু চুলিত নলগাব। শ্বেম্পুখিনি কি কৰিব? এটা পাত্ৰত ল'ব, পানীত ল'ব। গা ধুব যাওঁতে যিটো মগ ব্যৱহাৰ কৰিব, তাত অকণমান পানী ল'ব, শ্বেম্পুটো গুলিব ধুনীয়াকৈ, গুলি চুলিখিনি তিয়াব, তিয়াই ধুনীয়াকৈ চুলিত লগাই, চুলিখিনি আঙুলিৰে এনেকৈ গোটেই চুলিখিনি গুৰটো এনেকৈ গোটেই চুলি গুৰটো সেয়া কৰিব, মাছাজ কৰিব, মাছাজ কৰি পানীৰে ধুই দিব। আৰু যদি আপোনাৰ কণ্ডিশ্যনাৰ লগাব নোৱাৰে, কিছুমানে কি হয়, বহুতো তেনেকুৱা শুনিছোঁ, কণ্ডিশ্যনাৰ লগালে হেয়াৰ ফল বেছি হয় বুলি কয়। তো তেনেকুৱা অৱস্থাত কি কৰিব? আপুনি শ্বেম্পুৰ লগতে আপুনি যদি মাস্ক ব্যৱহাৰ কৰে, মাস্ক ব্যৱহাৰ কৰিব। আৰু যদি নকৰে, অইল, নাৰিকল তেল, তাৰপিছত তাত এল'ভেৰা দিব। এল'ভেৰা দি ধুনীয়াকৈ মিক্স কৰি আপুনি লগাবচোন। চুলিখিনি আপোনাৰ বহুত ধুনীয়া হ'ব। উইদাউট কণ্ডিশ্যনাৰ আপোনাৰ চুলি ধুনীয়া হ'ব আৰু হেয়াৰ ফলটো বহুতখিনি কণ্ট্ৰল হ'ব। আৰু এটা কথা, আমাৰ শৰীৰটো যেনেকৈ খাদ্য লাগে, আমাৰ চুলিখিনিকো খাদ্য লাগে। তো চুলিখিনি খাদ্যৰ কাৰণে আপুনি কি দিব? তেল লগাব লাগিব। তেল কেনেকৈ লগাব? চুলি গুৰিত। এই চুলি গুৰিবোৰ যে এনেকৈ আপুনি পাৰ্টিশ্যন কৰিব, পাৰ্টিশ্যন কৰি এনেকৈ যে পাৰ্টিশ্যন কৰি চুলি গুৰিত তেল লগাব। পাৰ্টিশ্যন কৰি যেতিয়া চুলি গুৰিত তেল লগাব, চুলি গুৰিটো তেল পাব, তেতিয়া আপোনাৰ চুলি হেয়াৰ ফল কণ্ট্ৰল হ'ব। আৰু তেল লগাই কেতিয়াও ৰ'দত নাথাকিব আৰু গোটেই ৰাতি তেল লগাই নাথাব। কিয়নো আজিকালি যিহেতু পলিউশ্যন বহুত বেছি হৈছে, আমাৰ চুলি গুৰিবোৰ কোমল হৈ গৈছে। তো হেয়াৰ ৱাছ কৰাৰ আধা ঘণ্টা আগতে তেল লগাব। আপুনি কি তেল লগাব? কেষ্টৰ অইল এটা ল'ব আৰু এটা তিল তেল ল'ব। আৰু যদি নাৰিকল তেল লগাই, নাৰিকল তেল লগাব পাৰিব, নাই আলমণ্ড লগাই যদি আলমণ্ড লগাব পাৰিব। ধুনীয়াকৈ এটা মিশ্ৰণ তৈয়াৰ কৰিব। মিশ্ৰণ তৈয়াৰ কৰিব কৰি অকণমান কুহুমীয়া গৰম কৰিব। কৰি তাত আমি যে কৰ্পূৰ খাওঁ, নাৰিকল লাড়ু বনালে দিওঁ নহয়, সেই কৰ্পূৰটো অকণমান এনেকৈ গুড়ি কৰি তাত মিক্স কৰিব। মিক্স কৰি কটন এটাৰে ধুনীয়াকৈ মই দেখুৱাৰ দৰে পাৰ্টিশ্যন কৰি চুলি গুৰিত লগাব। লগাই ধুনীয়াকৈ অকণমান এনেকৈ মাছাজ কৰিব। মাছাজ কৰি আধা ঘণ্টা ধুনীয়াকৈ থৈ দিব। থৈ দি হেয়াৰ ৱাছ কৰিব। সপ্তাহত 3-4 কৰক। আপুনি দেখিব আপোনাৰ হেয়াৰ ফল কণ্ট্ৰল হৈছে, লগতে চুলিখিনি বহুত ধুনীয়া হৈছে আৰু নতুনকৈ হেয়াৰ গ্ৰোথ আহিছে। নেক্সট ভিডিঅ'ত মই আকৌ এটা ক'ম, যিটো কৰিলে আপোনাৰ হেয়াৰ ফল একদম নাইকিয়া হ'ব। তো আজি এইটো কৰি চাওকচোন আৰু কেনেকুৱা পালে মোক জনাব দেই। ধন্যবাদ। হাঁহি থাকক, হহুৱাই থাকক, আনৰ জীৱনো সুখী হওক, আপুনিও সুখী হওক আপোনাৰ হাঁহিৰে।